হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। মোৰ ছোৱালীজনী 1.5 বছৰে হ'ল। আজিলৈকে তাই মূৰত খুৰ লগোৱা নাছিলোঁ, সৰু সৰুকৈ কাটি দিছিলোঁ চুলিখিনি। আজি ভাবিছোঁ খুৰ লগাই দিওঁ, কাৰণ তাই মূৰৰ স্কিনটো বহুত ৰাফ হৈ গৈছেগৈ। জন্মৰ চুলিটো এনেও এবাৰ খুৰাই দিবই লাগে। তো লৈ গ'লোঁ, ইমান আমনি কৰিলে। ৰৈ যেতিয়া তাই শুলে তেতিয়া এয়া খুৰেদি মানে কাটি আছিলে, কিন্তু অলপ থাকোঁতেই তাই সাৰ পাই গ'ল আৰু কাটিব নিদিলে। আমি ঘৰ গুচি আহিলোঁ তেনেকৈ। আকৌ ভাত পানী খাই পিছবেলা যেতিয়া লৈ গৈছোঁ তেতিয়াও আমনি কৰিছে, তথাপিও যেনে তেনে খুৰাই দিলে আৰু। ল'ৰা ছোৱালীক ইমান কম বয়সতেও চুলি খুৰ লগাব নালাগে, কাৰণ সিহঁতৰ তালুখন বহুত কোমল হৈ থাকে। আমাৰ তাইৰো এতিয়া অকণমান জেগাত তালুখন খুব কোমল, কিন্তু স্কিনৰ প্ৰব্লেম হৈ যায় বুলিয়েই মই খুৰাই দিবলগীয়া হ'ল। মোৰ ল'ৰাৰো এতিয়া 5 বছৰ হ'বই হ'ল, কিন্তু তাক খুৰোৱা হোৱা নাই। এইবাৰহে ভাবিছোঁ খুৰাই দিম বুলি। কিন্তু এয়া দেখিছেনে, আধা কাটিয়েই মানে গুচি আহিব লগা হ'ল। তাই বহুত আমনি কৰিছিলে। আকৌ মই পিছবেলা মানে দুপৰীয়া সময়তে আৰু লৈ গৈছোঁ বাকীখিনি কাটিবৰ কাৰণে। সেয়া মিছু সম্পূৰ্ণ হৈ কাটি পেলাই কোনোমতে বৰ চকুটি আমনি মাৰিছে আমালে, কৰিলে। চকুটি মাৰিছে। আইও চাওঁ চকুটি মাৰিছে, চাওঁ মিছু। কি খাইছো কৰাচোন কি খাইছা? চকুটি মাৰিছা? উমা চোবাই খাবা দেই, ডিঙি লাগিব।